নমস্কাৰ। আমি যাব ওলাইছোঁ বশিষ্ঠ মন্দিৰলৈ। শাওনৰ প্ৰথমটো দেওবাৰত যাব নোৱাৰিলোঁ বিশেষ কাৰণত, গতিকে আজি যাব ওলাইছোঁ। আজি শাওনৰ দ্বিতীয়টো দেওবাৰ, তাত বোলে বহুত ধুনীয়াকৈ বলবম পাতে, গতিকে যাব ওলাইছোঁ। দুইজনে সাজি ওলাইছোঁ। আজি মই প্ৰথমবাৰৰ কাৰণে চাম। এনেই আগতে বশিষ্ঠ মন্দিৰত গৈছোঁ কেইবাবাৰো, কিন্তু এনেকৈ বলবমত গৈ পোৱা নাই, বিশেষকৈ শাওণ মাহত। গতিকে আজি যাব ওলাইছোঁ। তাত কি হয় ময়ো চাম, লগতে পাৰিলে আপোনালোকো দেখুৱাম। এতিয়া গৈ থাকোঁ। এতিয়া জংঘলৰ মাজে মাজে আহি আছোঁ। পুৰা জংঘল। এয়া আহি পাইছোঁহি। এইয়া দেখিছেনে? পুলিচ আছে এখানে। এয়া আমি দুয়ো আহি আছোঁ বশিষ্ঠ মন্দিৰলৈ। বহুত দূৰৰ পৰাই খোজকাঢ়ি আহিব লগা হৈছে, কাৰণ গাড়ী মটৰ অহাটো বন্ধ কৰি দিছে। মানুহ দেখিছেনে? এই দূৰলৈ চাওকচোন, কিমান মানুহ! গোটেই ৰাস্তা মানুহে নধৰা হৈ গৈছে। লগতে দোকান পোহাৰ। বহুত ভাল লাগিছে আহি। এইবাৰ মই প্ৰথমবাৰৰ কাৰণে আহিলোঁ। গোটেই ৰাস্তা জনসমুদ্ৰ হৈ গৈছে আৰু মানুহে নধৰা। আগতে কেতিয়াও দেখা নাছিলোঁ মই এনেকুৱা। এয়া পাইছোঁহি বশিষ্ঠ মন্দিৰ, দেখিছেনে? এয়া মন্দিৰ ভাগ পালোহি আমি। এয়া কাষেৰে নামি যাম এতিয়া নিজৰাটোৰ ফালে। এনেকুৱাও যে হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ইমান যে ভাল লাগিছে, চাওকচোন মানুহৰ ভিৰ। মেইন মন্দিৰ ভাগ দেখি আমি দুয়ো সেৱা এটা কৰি ল'লোঁ। আৰু এয়া চাওকচোন, নিজৰাটোত ইমান ধুনীয়াকৈ সকলোৱে গা ধুই আছে। আৰু আজি নজনা কথাও বহুতখিনি জানিলোঁ। সকলোৱে এনেকৈ গা ধুই তাৰপাছত নিজৰাটোৰ পাৰতে মাটিৰে ধুনীয়াকৈ শিৱলিংগ বনাই তাতে পূজা কৰি আছে। চাৰিওফালে চাকি জ্বলাই। নিয়ম নীতিবোৰ ভালকৈ বাৰু নাজানো কেনেকৈ কি কৰে, হ'লেও দেখি মনটো মানে বহুত ভাল লাগি গ'ল। সঁচাকৈ আমাৰ অসমখন যে কিমান বিচিত্ৰ, নহয়নে? সকলো ধৰ্মৰ মানুহ, সকলো ধৰ্ম, সকলো উৎসৱ পাৰ্বণ বেলেগ বেলেগ, সকলোবোৰে জানিবলগীয়া। চাওকচোন, পাৰতে মানুহবোৰে কিমান ধুনীয়াকৈ পূজা কৰি আছে। সকলোৱে চাকি জ্বলাই
শিৱলিংগ বনাই তাৰ কাষত গোলকৈ চাকি জ্বলাই। চাওকচোন কি ধুনীয়াকৈ সকলোৱে পূজা কৰি আছে। মনটো একদম শান্তি লাগি গ'ল দেখি। মনটো আধ্যাত্মিকতাৰে ভৰি গ'ল। বহুত ভাল লাগিছে মনটো। আমি চাই লৈ এতিয়া ধুনীয়াকৈ এয়া ঘৰলৈ যাবলৈ আহি আছোঁ। উভতিলোঁ আৰু এতিয়া ৰাতি 10টা বাজিছে, তথাপিতো মানুহ আহিয়ে আছে।